বিষয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কবি প্ৰাঞ্জল প্ৰতিম বৰা। এদিন সময়ে হাতখন আগবঢ়াই দিছিল, আপুনি ধৰিছিল। সময়ে এদিন ক'লে হাতখন এৰি দিয়া, আপুনি ধৰা হাতখন এৰি দিছিল। আচলতে সময়ে যি কয় সেইটোহে সঁচা। আজু ককাহঁতেও কৈ গৈছিল তাহানিতে এই কথা। হাতত হাত থবলৈ আপোন হাত এখনৰ অভাৱ হ'লে নিসংগ হয় মানুহ। ভুল আছিল এই আলাপ। সময় আপোনাক সন্মুখত থৈ নতুনকৈ লিখিছিল ইতিহাস। নিসংগ হোৱা নাছিল আপুনি। আপুনি আকাশলৈ চাইছিল আৰু আকাশে দুবাহু মেলি দিছিল। আপুনি পুৱাৰ বেলিটোক প্ৰণাম কৰিছিল আৰু আপোনাৰ বাটত ৰ'দে আঁকি দিছিল মুঠি মুঠি পোহৰ। কথাতেই কয় নহয়, কৃত্ৰিমতা নাথাকিলেও দৃশ্যত ঠাউকতে পায় নেদেখাজনৰ আশীৰ্বাদ। বহু বীজাণু আছিল আপোনাৰ বাটত, ৰৈ আছিল কৰিবলৈ দংশন। আপুনি বীজাণুক আলিংগন কৰিবলৈ দুহাত আগবঢ়াই দিছিল। অসুখীয়া মানুহ এজনৰ দৰে কাহ এটা কিম্বা সাঁচি এটা মাৰি হাতত হাত থবলৈ সিহঁত আপোনাৰ ওচৰ চাপি আহিছিল। হাতত হাত থলেইতো দংশন হ'ব আপোনাৰ। চেনিটাইজ আপোনাৰ হাতখনত বিশুদ্ধতা দেখি 1 মিটাৰ আঁতৰতে ৰুদ্ধ হৈছিল বীজাণুৰ আলিংগনৰ খোজ। কথাতেই কয় নহয়, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। ভুল আৰু শুদ্ধৰ সংমিশ্ৰণেই জীৱন। ৰজা মহাৰজা বীৰ বীৰাংগনা বুৰঞ্জীৰ চৰিত্ৰও প্ৰমাণ কৰিছিল এই ধ্ৰুৱ সত্য। আপোনাৰ হয়তো আছিল শুদ্ধৰ মাজতে ক'ৰবাত কিবা এটা অশুদ্ধ। নাথাকিলেতো নাথাকিব মানুহ আৰু দেৱতাৰ পাৰ্থক্য। কিন্তু হাজাৰ শুদ্ধ হ'লেও অশুদ্ধ এটাতেই আপোনাক নজৰত ৰখা ধৃতৰাষ্ট্ৰৰো অভাৱ নাছিল। তেওঁলোকৰ সংখ্যা আছিল। কি জানিবা কলিকালতো জনতাৰ চকুত অৱতাৰ হয় দেৱতাৰ। কথাতেই কয় নহয়, চকু থাকিও অন্ধ হ'লে ধৃতৰাষ্ট্ৰৰেই দশা হয়। দেৱতা হোৱাৰ সপোন আপোনাৰো নাই। য'ত স্বৰ্গ নাই ত'ত দেৱতাৰ কি সকাম। আপুনিও জানে, মানুহ হৈ উপজিছে, মানুহ হৈয়ে মাটি হ'ব। জীয়াই থকালৈকেহে জীৱন, আৰু জীৱন মানেইতো সেৱা। আপুনিও জানে, যিমানেই কৰা হয় কৰ্ম, সিমানেই সন্মুখত থিয় হয় হাজাৰ হিংসা। পিছে হিংসায়ো হাৰ মানে যেতিয়া সেৱাত মানৱতা থাকে। কথাতে কয় নহয়, ধৰ্ম নামে একো নাই, মানৱ সেৱাই মনুষ্যৰ ধৰ্ম। ধন্যবাদ।